আচ্ছা ছাৰ, আপোনালোকৰ ইয়াতে যিখিনি ডিউটি পৰিছে, এই ডিউটিত আপোনালোক কিবা খেলি মেলি এতিয়ালৈকে পাইছে নেকি? নাই, ইয়াতে চব ভালভাৱে হৈ আছে, শান্তি শৃংখলাৰে চলি আছে, চব কোনো অসুবিধা হোৱা নাই আমাৰ এনেকুৱা। আৰু এনে মানে আমাৰ এইটোতো আপোনাৰ মেলাৰ এইবাৰ পাৰ্মিশ্যন দিছে 15 ডে। আচ্ছা, প্ৰত্যেক বছৰত 15 দিনে থাকে মেলাৰ পাৰ্মিশ্যন। এনেই মেলাৰ আগন্তুক যোৱা বছৰৰ পৰা যি চলি আছে, যোৱা বছৰো একো অসুবিধা হোৱা নাই। এইবাৰো আপোনালোকৰ ইলেকশ্যন আহিছে, ইলেকশ্যন সেই হিচাপত কিবা ভাবিছে নেকি যে অসুবিধা এটা চান্স হ'বও পাৰে বা নহ'বও পাৰে, বা চিকিউৰিটি বঢ়াব লাগে নে কমাব লাগে নে কি? নাই, এনেকুৱা একো ভবা নাই। আমাৰ যিটো ইলেকশ্যনৰ মানুহ কিছুমান গুচি গৈছে, তো আমাৰ ডিউটিৰ চাপটো অকণমান বেছি। আমাৰ এইটোৱে আৰু কি ক'ম বুলি ক'ম, চাপটো প্ৰবল বেছি পৰিছে। আমাৰ এতিয়া শ্বিফ্টটো বেছি হৈ গৈছে আৰু আগতে ধৰি লওক যেনেকুৱা 6 ঘণ্টা 8 ঘণ্টা, এতিয়া 10 বঢ়াই 10 ঘণ্টা। এইটোৱে আৰু বেলেগ একো নাই। থেংক ইউ।